এখন গ'ল কেনে ৰাখিলি দি থৈ গৈছে আগতে আহোঁতে দি থৈ গৈছে কিমাননো পালো বাহ তেওঁ সন্ধিয়া কালেকশ্যনটো উঠিলে আৰু মাছ মাংস দামটো উলিয়াব লাগিব বুজিছানে না আৰু দুখনমান কৈছে এইকেইটাক ৰাখিবই নোৱাৰিলোঁ জুই বৰাব গুচি গ'ল আমাক চিনি পোৱা নাই কি শ্লিপ কি লৈ আছো ভেকুলী বিয়া পাতিম বুলি নামত আমি বেলেগ অংক লগাই এইখন টমটম আহিছে দেখিছ নহয় ৰেডি থাকিবি তহঁতে তাক দম চম দি হ'লেও টকা এশ উলিয়াবই লাগিব তেতিয়া মাংস বস্তুটো ওলাই যাব না আমাৰ এই গাড়ীখন ৰাখ এইখন ৰাখ কি হ'ল আমি পূজা পাতি এনেকৈ কৈছে কি আপোনাকতো আমি ভালে ৰখাইছো না হা আপোনাকতো আমি ভালে ৰখাইছো টকা এশ দিয়ক গছ পূজা পাতিছো আমি কি গছ পূজা পাতিছে পাতিলো এখন শ্লিপ লিখিলো সেইটো কেনেকুৱা পূজা এইটো আমি প্ৰত্যেক বছৰ পাতি থাকো শিকিলো আপুনি মুঠতে শ্লিপ দিবই লাগিব পইচা দিবই লাগিব শুনক দাদা গাড়ী একদম লাইন বেয়া বুলি কৈছো আজি লাইন বেয়া লগত কথা নাই চাইকেলত দি আছো বুলি কৈছো নহ'ব 100 টকা দিব লাগিব 100 টকা দিব লাগিব মই শ্লিপ লিখিলো 100 টকা পাইছো নেকি 100 টকা দিবই লাগিব তো গছ পূজা হয় প্ৰত্যেক বছৰ এইবিলাক 100 টকা দিবই লাগিব এইবিলাক কথা নহয় 1 টকাও মই দিব নোৱাৰো এই ৰ'ব কি চাবি গৈছে ক'ত চাবি ল'ব 100 টকা দিয়ক আপুনি গাড়ী চাবি কিয় লৈছে আপুনি 100 টকা দিয়ক মই মুঠতে নিদো পইচা হ'ল 100 টকা দিয়ক কথা ক'বলৈ আহিছো বিয়াত আপুনি পলাব কিয় এনেকৈ জুজুবাছ মানুহৰ পইচা তোলে নেকি 100 টকা দিয়ক হা কথা ক'বলৈ আহিছে এইটো লওক কি 20 টকা দিছে 20 টকা দিম টকা দিব 20 টকা 100 টকা দিয়ক 100 টকা নিদো কথা ভালকে কৈ আছো কে 100 টকা দিয়ক নহ'ব আপুনি দাদাগিৰি 100 টকা দিয়ক 100 টকা দিব না 20 টকা দিব ৰবা 100 টকা দিয়ক চাওকচোন দাদা আপুনি চাওক মই এতিয়া কথাটো গম পাইছো মানে এইটো কি হয় পূজাটো এইটো কি গছ পাতে? পূজা মা গছ পূজাটো ক'ত আমি এতিয়াহে শুনিছো দেখোন গছ পূজা। আৰু কথা গছ শুনা পূজা। গছ পূজা পাতিছে বোলে ন কথা নাই গছ পূজা আপুনি আপুনি 50 টকা দিয়ক আপুনি ৰবাচোন, দিয়া 50 টকা দিয়া ডাঙৰ কথা নহয়। চিলিম নাপাব আমি লিখি দিছো 50 টকা দিয়া আমি লিখি দিছো চিলিম নাপাব চিলিম নাপাব আমি লিখি দিছো 50 টকা লোৱা। ৰিচিপ্ট দিয়া, ৰিচিপ্ট দিব লাগিব। আমি ৰিচিপ্ট নিদিও আমাৰটো এইবিলাক নহ'ব এইবিলাক কথা নহয় তেনেকুৱা নহয় 50 টকা দিছো যিহেতু তোমাক যদি ধৰে আপোনাক ধৰিব ন আকৌ হা? মোক এখন দিয়ক মোক 20 টকা দিয়াটো দিয়ক চাওঁ ইয়াত দেখোন এইটো গছ হা? পূজা একো উপলক্ষে নাই ৰঙালী বিহু ৰঙালী বিহু কিবা কিবি এইটো কি কথা ক'ব লাগিছে আপুনি? ৰঙালী বিহু হা? হা? এইবিলাক কি কথা ক'ব লাগিছে এইটো? হা? ঐ এইবিলাক পইচা দে পইচা দিয়া এইটো ফলছ কৰিবলৈ কৈছো। ৰঙালী বিহু এইবিলাক কথা নহয় এই প্ৰবঞ্চন কৰি পেলাই তহঁতে মানে 2 নম্বৰ কৰি আছো বেয়া চেয়া নাপাব তেনেকুৱা কথা নহয় এইটো কি লিখিছে পইচা পাতি এইটো লিখিছে কি কি দিয়া দিয়া এইবিলাক কাম নকৰিবা আৰু দেই লোৱা এইবিলাক লোৱা এইবিলাক তোমালোকে এতিয়া উঠন লোৱা ডেকা লোৱা তোমালোকে যদি এইবিলাক হা এই প্ৰশাসনে কিছুমান গম পাই গ'লে তোমালোকে কি বুলি ক'ব হা আজি আমি গাঁৱলীয়া মানুহ বুলি তোমালোক খাইছা আৰু এইবিলাক কেতিয়াও নকৰিবা ভুলতো নকৰিবা এইবিলাক কাম এইবিলাক বেয়া কাম কৰিব নাই মাফ কৰি দেবা সাহায্য কৰিছো আৰু ঠিক আছে মা এনেকুৱা কাম নকৰো আৰু নকৰিবা এইবিলাক কাম নকৰিবা